Good morning, Umrangsu. ৰাতিটো থাকিব থকাৰ পিছত হৈছে ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ ৰাতিপুৱা হৈ থকা নাই এতিয়া ধুনীয়া একদম শান্ত শান্ত বতাহ দি আছে ৱাহ ভিউ ভাল টেণ্টত মানে টেণ্টত বাহিৰত থকা আমি ভিতৰত আছোঁ এনেকুৱাই যি কি নহওক আজি এইটো যাব লাগিব হ'ল দুদিনীয়া কাৰ্যসূচীটো খতম ইয়াতে আৰু এয়াই আৰু প্ৰকৃতিৰ মাজত আমি মানে নাই গোটেইকেইটা কোনোবা ফালে গ'লে ইয়া ধুনীয়াকৈ টেণ্ট কৰি থাকিব পাৰে ইয়া এইফালে আছে দেখাই আছোঁ এইটো হৈছে আপোনালোকৰ মানে কি য'ত আমি আছিলোঁ মানে কটেজৰ ভিতৰত টেণ্ট দিছে এইটো তাত আমি আছিলোঁ আৰু ওপৰৰ পৰা ভিউটো দেখুৱাই আছোঁ তো এনেকৈ এডাল দিছে জখলা এইডাল বগাই যাব লাগিব ওপৰলৈ একদম গছৰ পাতৰ ওপৰত থাকিম আজি মানে আপোনালোকক দেখুৱাই আছোঁ ভিউটো গছৰ পাতৰ পৰা এইটো চাওঁ এনেকুৱা দেখি ওপৰৰ পৰা ভিউ আৰু এইখনেই হৈছে দি কেম্প ভিলেজ কেম্পিং ভিলেজ নে কেম্প ভিলেজ এইখনেই য'ত নেকি পাৰ নাইট 1500 আৰু ইয়াৰে এটাই ভাল যিটোৰ চাইডে লেক আছে চাৰিওফালে ৰিজৰ্ট বনাইছে এইখনে ৰিজৰ্ট ভৰি আছে হয় এনেকৈ আছে জংঘলৰ মাজত কিন্তু জংঘলৰ মাজত থাকিও নদীৰ কাষত মানে লেকৰ কাষত থাকিও শান্তি বেলেগ আৰু মই একদম গছৰ আগত এইডাল গছ কি কৰিব মই নাজানো নাম গছৰ আগত তলত আছে আৰু তলৰ ফালে টেণ্ট ধুনীয়া মানে কি মানুহক শান্তি লাগে কিন্তু শান্তি হয় মোবাইলটোৰ লগত থাকিলে ক'ত শান্তি হ'ব মোবাইলটোৰ লগত নোহোৱাকৈ আহিব লাগে মানে চুইচ অফ কৰি থ'ব লাগে কাৰণ ইয়াতে নেটৱৰ্ক পাব নালাগিছিল আচলতে তেতিয়া আৰু বেছি ভাল লাগে কিন্তু যা হওক ভালে লাগিছে ফিলিং এতিয়া চিঞৰি আছে এইটো উৰি আছে লগৰ দুজনী তাত ঘূৰি আছে এই দুজনী আৰু মই ইয়াতে দেখুৱাই আছোঁ শুনছো নাম কেইটা হা এইফালে ধুনীয়া এইখন পাহাৰ নহয় জংঘল তো আমাৰ এই দুদিনীয়া জাৰ্ণিটো আছিলে এনেকুৱা ধৰণৰ যে গুৱাহাটীৰ পৰা আহিছোঁ ট্ৰেইনত ৰিজাৰ্ভেশ্যন কৰি টিকট ৰিজাৰ্ভেশ্যন কৰি আহিলোঁ 300 টকা তাৰপিছত আহি পেলাই আপোনালোকৰ আমি হোমষ্টে আছিলোঁ বাইদাই হোমষ্টে সেইখনত আছিলোঁ হাফলঙৰ তো হাফলঙৰ ভিউ পইণ্টৰ ওচৰতে আছে সেইখনত আপোনাৰ আমাৰ যিহেতু 4জন আছিলোঁ লৈছে 2000 তাৰপিছত আমি ঘূৰা ফুৰাৰ কাৰণে সিদিনাই আৰু ঘূৰা ফুৰাৰ কাৰণে আমি সিহঁতৰে গাড়ীখন লৈছিলোঁ তাত লৈছে 3000 সেনেকৈ গ'ল 5000 আৰু ইফালে আৰু আপোনাৰ খোৱা লোৱাটো আছে সেইখিনি এক্সট্ৰাই তথাপিও অভাৰঅল হিচাপত 4জনৰ মাজত বহুত গৈছে কিন্তু যদি এজনৰ মাজত ধৰে তাৰে পিছত আমি আহিলোঁ আৰু যিটো নেকি পাব্লিক ট্ৰান্সপৰ্ট ইয়াতে পাব্লিক ট্ৰান্সপৰ্ট মানে বাছ তেনেকৈ বহুত কম চলে তো আহিলোঁ চুমুত সেনেকৈ আহিলে পাৰ পাৰ্চন উমৰাংচু লৈ হাফলঙৰ পৰা হ'ল আপোনাৰ 350 কৰিলে সেনেকৈ আহিলোঁ তো আহি পেলাই ইয়াতে আপোনাৰ দি কেম্প ভিলেজ যিখন নেকি এইখন আছে এইখনত আমি থাকিলোঁ আৰু থকাৰ কাৰণে এক ৰাতিৰ কাৰণে 1500 পাৰ পাৰ্চন হয়তো আপুনি টেণ্টতো থাকিব পাৰে নহয়তো আপুনি কটেজতো থাকিব পাৰে তো সেনেকুৱা তাৰপিছত ইয়াৰ পৰা গ'লোঁ আমি এই যিখন নেকি মই কৈছিলোঁ ভিডিঅ'টোত সেইখনত অহা যোৱা সেনেকৈ কৰোঁতে লৈছে আমাৰ 4জনৰ 1200 ঘূৰোৱাৰ কাৰণে মানে এটা প্লেচে গৈছোঁ 1200 কিন্তু যদি চাব যায় যে হাফলঙত কষ্টলি নে উমৰাংচুত মই এতিয়া ক'ম যে উমৰাংচুত বেছি কষ্টলি হয় চব বস্তুৱে মই বুজি নাপাওঁ কিয় চবখিনিয়ে কষ্টলি হয় মানে য'ত নেকি আপোনাৰ অলপ হেৰি হয় আৰু এনে যদি ভাবে যে ব্লগাৰৰ কাৰণে হওক বা ট্ৰেভেলাৰৰ কাৰণে হওক সেইটো মানে সকলোৰে এটা নিজৰ সেই থাকে ন যে আপুনি ক'ত খাব কি খাব কেনেকুৱা কথা যদি অকণমান হেভিত খায় তেতিয়াহ'লে প্ৰাইচটো বেছি কিন্তু আমি যোৱাকালি মানে আমি যিখনত খাইছিলোঁ সেইখনৰ প্ৰাইচটো বৈধ আৰু
য'ত নেকি আমাৰ এটা পানীৰ বটলৰ দামেই আছিল 130 টকা। তো পানী খাইছোঁ নে পেট্ৰল খাইছোঁ ধৰিব নোৱাৰিলোঁ, কাৰণ 4জনৰ মাজত 130 টকা হ'লেও আমি এবটল পানী খাই হ'ব আৰু জিন্দগীত মানে আমি 130 টকাৰ পানী খোৱা নাছিলোঁ। ইয়াতে আহি পেলাই ইমান হেভি ফিল হৈছে, কি ক'ম আৰু ইয়াতে আজি ইয়াৰ পৰা আৰু যাব লাগিব, যাম ইয়াৰ পৰা আৰু ষ্টেণ্ডলৈ 300 টকা, ষ্টেণ্ডৰ পৰা বাছ লৈ পেলাই যাব লাগিব লংকালৈ, লংকাৰ পৰা আৰু যাব লাগিব গুৱাহাটী। তো ষ্টেচন লংকাৰ পৰা বাছ লৈ গ'লে চাগে কিমান 150 নে কিমান লৈ নাজানো আৰু বাছত গ'লে। কিন্তু যদি আপোনালোকে মানে নিজৰ গাড়ী হয় হাফলঙৰ ৰাস্তাটোত কিন্তু গাড়ী চলোৱা ইমান ইজি নহয়, যেনি কি এনেকৈ একদম বেলেগ। কিন্তু উমৰাংচুৰ সেই একেই হয়, পাহাৰৰ মাজে মাজে হয়, কিন্তু হাফলঙত আমি যোৱাকালি বেলেগে এটা মানে ফিল কৰিছোঁ। সেইটো এনেকুৱাই যদি পাৰ পাৰ্চন ধৰিব যায় 6,000 7,000 সেইখিনিৰ ভিতৰত হৈ যায় আৰু ফুৰা হৈ যাব। কিন্তু অকলে আহিলে বেছিয়ে যাব, ফ্ৰেণ্ডৰ লগত আহিলে আৰু কম হয়। আৰু আপোনাৰ বাকী কিমান কষ্টলিৰ মানে আপুনি কিমান খৰচ কৰিব বিচাৰে, কিমান কি কৰিব বিচাৰে সেইটো নিজৰ কথা, খোৱাটো নিজৰ কথা। আপুনি এখন বহুত দামী ৰেষ্টুৰেণ্টত খাব নে এইফালে আপুনি এই যে আপোনাৰ ৰাস্তাৰ কাষত দিয়ে বা আপোনাৰ থাকে কিছুমান হোটেল সেইবিলাকত খাব। তো সেনেকুৱা কথা। য'ত ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্ট মানে অবভিয়াছলি সাংঘাতিকভাৱে আমাৰ লোৱাৰ আছামৰ পাত্তাই নাপায়, ইমান ৰেষ্টুৰেণ্ট গুৱাহাটীতে চাগে ইমান দামো নাই, মেবি থাকিব পাৰে, হয়তো মই যোৱা নাই ইমান দামৰ, কিন্তু সাংঘাতিক জীৱনত ইমান দামী ৰেষ্টুৰেণ্টত যোৱাটো ভাল, বেয়া নহয়, এটা ভাইবছটো আহে, ভাইবছটো ল'ব লাগে। তো আমিও ল'লোঁ আৰু 130 টকাৰ পানী পেট্ৰল খাই যি কি নহওক। এতিয়া আজি আমাৰ ইয়াতে শেষ ৰাতি, শেষ দিন, ৰাতিটো শেষেই হৈছে। সেইটো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এইটো হৈছে ছেকেণ্ড ডে এয়া আহি গৈছে আমি উমৰাংচুত আহিছোঁ, অলৰেডি কৈছে। আৰু এয়া উমৰাংচু হৈছে আপোনাৰ লোকেশ্যন পাইছোঁ। আৰু এতিয়া আমি ব'টিং কৰিব মানে যাম আৰু তাত পাৰ পাৰ্চন 300। আমি সকলোৱে আহিছে আৰু এইটো হৈছে এটা বেষ্ট মেমৰি, কি ধুনীয়া জেগা আৰু ট্ৰেভেলাৰৰ কাৰণেতো বেষ্ট হয়। টেণ্ট লৈ আহিব, ইয়াতে ফ্ৰী মানে এইটো 50 টকাৰ টিকেট কাটি ৰাতি ইয়াতে ৰাতিতে থাকিব পাৰে। এতিয়া সেইফালে ব'টিং কৰিব পাৰে। তো এইটোৱে হৈছে সেইটো লেক, যিটো নেকি পানীখিনি আপোনালোকৰ নীলা নীলা দেখি, য'ত নেকি আমি এটা ছাইডত আছিলোঁ। মই কৈছোঁ যে ছাইডৰ সকলোখিনিতে ৰিজৰ্টে হওক বা আপোনাৰ আৰু আমি আছিলোঁ এই তাতে সেইখন আছে নাম কৈছা এতিয়া আমি কি ব'টিং কৰিবলৈ পিন্ধি ল'ম লাইফ জেকেট আৰু ইয়াতে পাৰ পাৰ্চন 300 আহিব পাৰে আপোনালোকে ব'টিং। Ready to go. Okay. Yeah. Ready. Zoya. Zoya, bye bye karo. Bye bye. এয়া হৈ গ'ল আমাৰ মানে ধুনীয়াকৈ একদম, আৰু দূৰৰ পৰা দীপিকাই কৰি আছে ভিডিঅ'। ভালদৰে নামি আহা। 10 मिनट का सुकून बहुत मजा आ गया। তো এয়াই আছিলে এটা জুলাই মাহৰ নতুন মেমৰি, যিটো মেমৰি নেকি বহুতেই ভাল লগা আছিলে। যি কি নহওক এইখিনি ঠাই বৰ্তমান ইয়াতে চালোঁ, সকলো কৰিলোঁ আৰু এতিয়া গৈ গ'ল। तो यहाँ स्टेशन है फाइनली चाय लॉय क्या स्टेशन है नारंगी फाइनली
এইবিলাক ফাইনেলি গুৱাহাটী এয়াই আছিল আৰু আমাৰ ট্ৰিপ 4জনীয়া